নমস্কাৰ, মোৰ নাম চানিশা কুমাৰী শ্ৰীবাস্তৱ। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। আজি মই গীত এটি পৰিৱেশন কৰিব লৈছো। কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব। প্ৰণাম ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ ক্ষণে শান্ত তুমি ক্ষণে ৰুদ্ৰ পলে পলে নৱ নৱ চিত্ৰ অচিৰ প্ৰবাহিত বৈ যোৱা ব্ৰহ্মৰে পুত্ৰ তুমি সৃষ্টিৰে উৎস প্ৰণাম ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়শ্ৰী দাস। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আজি মই এটি জ্যোতি সংগীত গাম। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি নৱজন জীৱনৰে অভিনৱ জ্যোতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় জিয়ালোকময় বিশ্বৰূপী জয় জিয়ালোকময় বিশ্বৰূপী অনন্ত বিজয়ী অনন্ত বিজয়ী। Red Bishop, Red Chop, Dot, Red Somerset, Red Chol. Red People Set. Red Dahinda, Deck, Sunday, Deck, Pitche Moon. নমস্কাৰ, আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ নাম মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ, মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় চলোৱালে ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ জীৱনৰ কোহে কোহে সেই সপোনৰ কলৰণ। দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰৰে অৰৰে মই ঘূৰিছো বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছো কেতিয়াবা সাগৰৰ পাৰত কেতিয়াবা খেজুৰ তলত। নমস্কাৰ, মোৰ নাম মিছ নাজমিন চুলতানা ৰহমান। আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাটিৰ নাম হৈছে নিয়ৰ। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটি ইয়াত থৈছে সাঁচি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিল চিগিৰে গলমণি ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰৈছিল এই কণী পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী নিয়ৰ কলিৰে সুধা ফুলজুপি চাইছো ভাৱতে যাহি হাইকি বিষাম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। কবি হেমচন্দ্ৰ আগৰৱালা। Good morning, everyone. My name is Anisha Kumari Srivastav. I'll recite a poem. The poem name is Sympathy. I lay in sorrow, deep distress, my grave, a proud man heard. His looks were cold, he gave me gold, but not a kindly word. My sorrow past, I paid him back the gold he gave to me, then stood erect and spoke my thanks and blessed his charity. For Charles Mackay.